নমস্কাৰ, মই ৰঞ্জিতাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এগ কোৰমাৰ ৰেচিপি। এগ কোৰমা বনাবৰ বাবে মই এটা চচপেনত এয়া লৈছোঁ পিঁয়াজ, কাজু, লং, ইলাচি এইখিনি মই এতিয়া বইল কৰি ল'ম। এয়া মোৰ পিঁয়াজখিনি বইল হৈ গ'ল। এইখিনি মই এতিয়া এখন চেকনিত কাঢ়ি লৈছোঁ আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ইয়াতে মই 4টা বইল কণী লৈছোঁ। কণীকেইটা মই ইয়াতে ফ্ৰাই কৰি ল'ম। খুব বেছিকৈ ফ্ৰাই নকৰোঁ, একদম কম ফ্ৰাই কৰি ল'ম। ইয়াতে মই অকল নিমখ দিছোঁ, হালধি নাই দিয়া, যিহেতু মই গ্ৰেভিটো হোৱাইট কৰিম। কণীকেইটা ফ্ৰাই হৈ গ'ল। ইয়া মোৰ পিঁয়াজখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াৰ এটা পেষ্ট বনাই ল'ম। ইয়াতে মই দিছোঁ 1 টেবুলস্পুন আদা আৰু নহৰুৰ পেষ্ট। এয়া পিঁয়াজখিনি পেষ্ট কৰি ল'লোঁ। এতিয়া মই এখন কেৰাহীত এয়া 2 চামুচ বাটাৰ দিছোঁ আৰু এতিয়া মই পেষ্টখিনি ইয়াতে ভাজি ল'ম। কম জুইত মই ভাজিছোঁ যাতে তলত লাগি নধৰে আৰু পিঁয়াজৰ পেষ্টটোৰ পৰা যেতিয়ালৈকে বাটাৰখিনি ছেপাৰেট হৈ নাযায় মই তেতিয়ালৈকে ভাজি লৈছোঁ। ইয়াতে মই দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, গৰম মছলা। এইখিনি মই আৰু অলপ সময় ভাজি লওঁ মছলাখিনি ভাজ খোৱালৈকে। এয়া মোৰ পেষ্টটো ভাজি হৈ গ'ল। ইয়াতে মই 1 কাপ গাখীৰ দিম। এতিয়া মই আধা কাপ দি লৈছোঁ। খুব ভালদৰে এইখিনি মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে আৰু আধা কাপ গাখীৰ দিম। এয়া আৰু আধা কাপ গাখীৰ মই দি দিছোঁ। আপোনালোকে গাখীৰ নিদিলে পানীও দিব পাৰিব। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই এই গ্ৰেভিখিনিত ভাজি ৰখা কণীকেইটা দি অলপ লৰাই দিছোঁ আৰু একেবাৰে কম জুইত মই এইখিনিত এখন ঢাকন দি উতলিবলৈ দিম যাতে কণীকেইটাৰ ভিতৰত গ্ৰেভিখিনি অলপ সোমাই যায়। এয়া মই এতিয়া ইয়াতে অলপ কচুৰি মেথি দিছোঁ। কচুৰি মেথি নাথাকিলে আপোনালোকে ধনিয়া পাতো দিব পাৰিব। এয়া মোৰ এগ কোৰমা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।